হেল্ল' কি বাদ হেৰি এতিয়ালৈকে কেছৰ চিষ্টেম দিয়া নাই জাষ্ট পুলিচত থানালৈ নিব আমাৰ দুটা কুদা পোছাক কৰিব তাৰপিছতে যদি মই কেছখন উঠাই ল'ব বিচাৰো মোৰ ওপৰতে ডিপেণ্ড কৰিব বোলে কৈছে তাতকে একো নাই এতিয়ালৈকে কেছ দিয়া নাই চব আছে বাৰু তাত কেছ নিউজ যদি পাই কেনেবাকে দিয়ে তেতিয়াহ'লে তুমি নিজে উঠাব পাৰিবা মই উঠাই দিব পাৰিম মই উঠাই দিম আপুনি মোৰ যদি ভাগৰ মোক মই যদি তালৈ নগলেও নিৰাপত্তা হ'ল দিয়ে ন আপুনি যাব লাগিব বোলে মই যদি মোক তালৈ গ'লেই আপুনি মোক ন এৰেষ্ট তাৰ কৰিব লিখা লিখি কৰিব মাতিব বোলে আপোনাক গোটেইখনে ধৰি পেলাই মোক তাত এৰেষ্ট কৰাই দিব মই নকয় জানো নকয় মই নকয় জানো নকয় মই ভুলতো নাযাওঁ মই আপুনি যদি মোক নিৰাপত্তা মই এটাই মই বিচাৰিম মোক ভুলতো নাযাওঁ নিৰাপত্তা মোক লাগে মোক পুলিচৰ আহিছে নিৰাপত্তা লেডিজ লাগে এতিয়া পোৱালি মোক হা মোক এতিয়া পুলিচৰ নিৰাপত্তা লাগে মই আছো মই নিদিওঁ আপোনাক মই জেলত নোৱাৰিম সোমাবলৈ মই নোৱাৰিম আপোনাৰ যাব মা আহিলে বৰ্তমান মই নোৱাৰিম মই যাব এতিয়া ওলাও কাৰণ লেডিজ পুলিচ আহিছে বোলে মই নোৱাৰিম যাব মোৰ উপায় নাই উপায় আৰু নাই গোটেই উপায় নাই হয় উপায় মই নাই তুমি যদি আপোনাক মই বচাবলৈ চেষ্টা কৰিম যিমান পাৰো বচাবলৈ চেষ্টা কৰিলে তুমি নিজে কেছখন নালাগে দিব বুলি কৰিলে তাহাঁতে নিদিয়ে মই মোক সুধিব তাতে মোক সুধিব কেছটো নালাগে আপোনাকো দিব সুধিব বুলি ক'লেই হ'ব মই তাৰপিছত নাযাওঁ মই পুলিচৰ কথা মই ভালদৰে জানো তালৈ গৈ পেলাই গোটেইখিনি মানুহৰ মাজত মই গোটেইখনে একদম পুৰা আপুনি মোক ভাগৰ ৰাখিব পাৰিব নে পাব্লিচিটি মই সুধি লৈছো আগত ৰাখিবা থাকিবা কাইলৈ পৰা মোক ভাগৰ ৰাখিব পাৰিব থাকিবা যদি আকৌ চেঞ্জ কৰে লটপটৰ কয় নকৰো লটপট কৰিলে আকৌ কেছ দি দিবা এবাৰহে কেছ দিব পাৰি 10 বাৰ দিব নোৱাৰি 10 নহয় বাৰ দিব পাৰি 10 বাৰ দিব পাৰি মাইকী মানুহ অত্যাচাৰ কৰাটো 10 বাৰ দিব পাৰি 200 বাৰ দিব পাৰি কাইলেতো যাব পাৰিব যাব পাৰিম টোটেলি আহিব পাৰিব তুমি থাকিব ইয়াত মাৰ কেছ লগত উঠাই কণ্টেক্ট লোৱা কৰিব কেছ ইয়াত উঠাই মাৰ লোৱা লগত যেনেকে মই যেনেকে ইয়াৰ লগত যেনেকে নহয় নহয় যেনেকে মিডিলৰ আপুনিতো কেছখন উঠাই দিছিলা ঠিক মই তেনেকে তেনেকে যদি উঠাই ল'ম তেনেকে উঠাই ল'ব পাৰিবা মই উঠাই ল'ম অ আপুনি চিন্তা নকৰিব তাত মোক সুধিব মই ক'ম আৰু মই ক'ম মই কেছখন উঠাই ল'ব বিচাৰিছো আৰু সি মোক লিখা লিখি কৰি দিব লাগিব সি মোক নিৰাপত্তা দিব লাগিব মেইন কথা আৰু সেইখন ঘৰত মোৰ নিৰাপত্তা একেবাৰে নাই সঁচা কথা ক'ব গ'লে হয় সি মাকৰ লগত ৰিলেশ্যন কৰক সদায় কৰিব লাগিব মই সেইটোও বেয়া নাপাওঁ মাৰ লগত সদায় থাকিব মই মাৰ পৰা আপুনি দিনটো মাৰ লগত আহক 2 বাৰ 3 বাৰ ঘৰলৈ আহক মোক ক'ব লগা নাই কিন্তু মোৰ ইয়াত নিৰাপত্তা নহয় মানে হ'ব হ'ব মই তেনেকে ক'লেতো এগ্ৰী হ'ব তাত চব আছে মানে ৰুবুল দা আছে তাত যদি কেছখন তুমি উঠাই ল'ব পাৰা নিজে উঠাই মিডিলৰ কেছখন যেনেকে উঠাই লৈছিলা তেনেকে উঠাই ল'ব অকে মই কোৰ্টলৈ মুকুতামা নকৰো বুলি ক'ম হ'ব আপুনি এগ্ৰী কাইলৈ ভাড়া ঘৰত যাবলৈ হ'ব পিছত কথা লটাপটা নকৰিব আকৌ মোক ঠিক আছে দিয়া একদম লটাপটা নকৰিব যদি আপুনি বাচিবলৈ মন গৈছে মানে হ'ব কোনো নাই আপোনাৰ লগ দিয়া মানুহ কোনো নাই এতিয়া মই চালো মানে হ'ব অকল ইনামুল আছে হ'ব ঠিক আছে বিকিও বোলে বিকি আছিলে বিকি বোলে নোৱাৰোগে বুলি ক'লে আৰু জানিবই লাগে বিকিয়ে নোৱাৰোগে বুলি ক'বই কাৰণ বিকি মোৰ ভিডিঅ'টো শত্ৰু দেখি হয় নোৱাৰো বুলি ক'লে বিকিয়ে ভিডিঅ'টো দেখি নোৱাৰো বুলি বিকি ক'লে মোৰ শত্ৰু হয় বিকি মোৰ শত্ৰু হয় হ'ব দিয়ক দাদা মোৰ মই শত্ৰু গৈ হয় লওঁ মই মৰিবা তুমি আৰু মই মই মৰিলোৱে মই মৰিবলৈ নাই মই কালিৰ পৰা শান্তিত থাকা দিয়ক মই ওলাই লওঁ আশীৰ্বাদ দিছো তোমাক শান্তিত থাকা মই আকৌ তেনেকে ক'লে মই যদি আপোনাক আকৌ হেৰি কৰিব লাগে তুমি কেছ উঠাই লোৱাৰ পিছত মোৰ লগত কথা পাতিবাচোন তাৰপিছত যদি আপুনি নাযাওঁ বুলি কয় ভাড়া ঘৰলে তেতিয়া মই কি কৰিম একো নকৰো মই নাযাওঁ বুলি নকয় তুমি ভাড়া ঘৰলে নিজেই ফোন মাৰা ক'ৰবাত ভাড়া ঘৰ আছে নেকি আছে মই বিচাৰি পাম হ'ব মোৰ ঠিক আছে চিংগুল 2000 টকীয়া ৰুম এটা মোৰ পালেই হ'ব হ'ব 1000 ঠিক টকীয়া ৰুম আছে ঠিক আছে কোনো কথা নাই নোৱাৰোগে মোৰ নাই নহ'ব ঠিক আছে চব আছে মোৰ মানে ভাবিছিলে কোনো লগ নাই বুলি ন এতিয়া দেখিলে ন মোৰ লগ কিমান আছে মোৰ মানুহ লগ নালাগে মাইকী মানুহ এজনী কেছ দিবলৈ কাৰণ অকলে দিব পাৰিব লগে হ'ব দিয়া লগ ঠিক আছে বাই হ'ব দিয়ক উশাহটো ছুটি হৈছে মানে মোৰো উশাহ ছুটি হৈ গৈছে হ'ব দিয়া তুমি তোমাৰ ছুটি হৈছে মোৰ এইপিনে উশাহ ছুটি হৈছে দুটাই কষ্ট পাইছো হ'ব দিয়ক